খুব মৰমত উঠা মোৰ মা, ঘৰৰ ডাঙৰ ছোৱালী আছিলে। মাক কালি যি ধৰণে সিহঁতে এম্বুলেন্সত লৈ আহিছে 1:30 বজাত মই গৈ লগ পাইছোঁ। আচৰিত কথা, এগৰাকী 80 বছৰীয়া মানুহক এনেধৰণে ৰাতি 12টা বজাত হাৰাছমেণ্ট কৰি পেলাই সিহঁতে লৈ আহিব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ডাঙৰ লেকচাৰ দিলে নহয় মিটিং পাতি, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰক। এটা ৰিপৰ্ট আহোঁতে কিয় 6-7 দিন লাগে? আপুনি নাজানে কোভিড পেচেণ্ট এজন 7 দিনত ভাল হয়, সুস্থ কোভিড পেচেণ্ট এজন। মই হাত জোৰ কৰি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মোৰ মাৰ নাম অঞ্জনা ফুকন আৰু মোৰ মা COVID-19 যোনখন GMCHৰ অপজিটৰ হস্পিটেল আছে তাতে আছে, লেলাই ধেন্দাই আছে। ডক্টৰে তেওঁক চোৱা নাই। নগাঁও হস্পিটেলৰ পৰা কৈ পঠাইছে 91% অক্সিজেন হ'লে মাক ICUত ভৰ্তি কৰাব লাগে। মা সম্পূৰ্ণ সুস্থ, মা সম্পূৰ্ণ সুস্থ। আৰু মায়ে মোৰ লগত কথা পাতিছে, ৰাতিপুৱা চিঞৰি চিঞৰি কান্দিছে। মই সন্তান হিচাপে একো কৰিব পৰা নাই, মই চাব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। মোক একো ইনফৰমেশ্যনো নিদিয়ে। মই নাম্বাৰ বিচাৰিছোঁ, মই তাত থকা ডক্টৰৰ নাম্বাৰ বিচাৰিছোঁ, নাই, মোক নাম্বাৰ নিদিয়ে। এই ধৰণে স্বাস্থ্য বিভাগে COVID-19 হেৰি কৰাৰ নামত যোনবোৰ ভণ্ডামি কৰি আছে এইবোৰ বন্ধ কৰক। মোৰ মাৰ মৃত্যু হ'লে মই ছুইচাইড কৰিম, মই ছুইচাইড নোট দি যাম। মই গোটেই পৃথিৱীত মই ফাদিল কৰিম যে অত্যাচাৰ হৈ আছে পেচেণ্টৰ ওপৰত। 7 দিন লাগে এটা ৰিপৰ্ট আহোঁতে RT-PCR। এটা মানুহ যদি চিৰিয়াছ হৈ থাকে সেই মানুহটো 7 দিনত মৰি যায়। আৰু RT-PCR ৰিপৰ্ট নাহাকে সিহঁতে এনেকুৱা নিয়ম কৰিছে, আপুনি হস্পিটেলত নিব নোৱাৰে পেচেণ্টটো। কোনেও হাতেৰে নুচুৱে, কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰে। মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে এটাই অনুৰোধ, অত্যন্ত নম্ৰতাৰে কৈছোঁ, আপোনালোকে ৰাইজ ভাইৰেল কৰক মোৰ ভিডিঅ'টো, শৰ্মা ডাঙৰীয়াই যাতে গম পায় এই কথাখিনি। মোৰ মাৰ নাম অঞ্জনা ফুকন। মাক কালি ৰাতি 12টা বজাত আনি কুকুৰ মেকুৰীৰ নিচিনাকৈ কোভিড হস্পিটেলৰ সন্মুখত মাক ভিতৰত ক'ত পেলাই থৈছে মই নাজানো। মায়ে ৰাতিপুৱা কান্দিছে চিঞৰি চিঞৰি। মাৰ একো লক্ষণ নাই। আৰু যদি কৰিব পাৰে মাক ৰেপিড টেষ্ট কৰক, কি টেষ্ট কৰি মাক সোনকালে আমাক হাতত গতাই দিয়ক। মায়ে এগৰাকী বহুত ভদ্ৰ মহিলা, মা ছ'চিয়েলি বহুত এক্টিভ। গোটেইকেইটা ল'ৰা ছোৱালীক মায়ে ডাঙৰ দীঘল কৰিছে, কোনেও আজি একো কৰিব পৰা নাই। চব চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিছে, অপিনিয়ন আপোনাৰ মোৰ অপিনিয়ন মানি নলয়, তেওঁলোকে নিজৰ মতে কৰি আছে। আজি ইমান ডাঙৰ বেমাৰ নেকি কোভিডটো? কোভিড কাৰ কাৰণে ডাঙৰ বেমাৰ? যাৰ কিডনিৰ বেমাৰ আছে, যাৰ হাৰ্টৰ বেমাৰ আছে, যি অত্যন্ত বয়সীয়াল মানুহ হ'লেও যোনবোৰ সুস্থ সেইবোৰে কোভিডক একো কৰিব নোৱাৰে। কি কাৰণত কোভিডক ইমান ডাঙৰ বেমাৰ বুলি জাহিৰ কৰিবলৈ বিচৰা হৈছে? কি কাৰণত? গোটেই ধ্বংস হৈ গৈছে, মোৰ বেপাৰ বাণিজ্য ধ্বংস, মোৰ 5 পইচা ইনকাম নাই। ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি যোনটো বেমাৰ কমিউনিটি লেভেলত এৱাৰনেছ কৰি পেলাই যোনটো বেমাৰ ঠিক কৰিব পাৰি, কিয় হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা? কেজৰিৱালে যদি পাৰে দিল্লীত, আমাৰ ইয়াত কিয় নোৱাৰে? ইমান সাধাৰণ বেমাৰটোৰ কাৰণে ইমান পেনিক কিয় ক্ৰিয়েট কৰিছে ৰাইজৰ মাজত? নে আপোনালোকৰ ব্যক্তিগত স্বাৰ্থ আছে? এগৰাকী 80 বছৰীয়া মাতৃ, মোৰ মা মৃত্যু হ'লে, মায়ে হাৰ্ট এটেক কৰিলে, মাৰ একো বেমাৰ নাই, মায়ে ভয় খাইছে। চাৰিওফালে এগালমান পেচেণ্ট কৈ দিছে, মা সম্পূৰ্ণ সুস্থ। আৰু তহঁতে যদি নিবলৈ মন আছে, তহঁতে 7 দিনৰ পিছত ৰিজাল্ট দি তহঁতে আকৌ এটা টেষ্ট কিয় নকৰ? ৰেপিড টেষ্ট কৰিলে নিগেটিভ ওলাই যাব পেচেণ্টটো, তেতিয়াও তহঁতে হোম কোৱাৰেণ্টাইন কৰাব পাৰ। কি কাৰণত? মই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, কি কাৰণত এনেকুৱা কৰি আছে? সাধাৰণ কথা। আমাক RT-PCR টেষ্ট কৰিছে, টেষ্ট কৰি পেলাই গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিছে। 7 দিনৰ পিছত ৰিপৰ্ট আহিছে, তেতিয়ালৈ মোৰ ভাল হ'ল। ডক্টৰে হাঁহিছে মোৰ মেডিকেল কণ্ডিশ্যন দেখি। মই ফেচবুকত আপলোড দিয়া পিকচাৰকেইখন দেখিলে আপোনালোকে গম পায় সম্পূৰ্ণ সুস্থ যিমানখিনি মানুহ আছিল। মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে এটা বিনম্ৰ অনুৰোধ, মই হাত জোৰ কৰি কৈছোঁ, অকণমানো যদি ইমেজ ভাল কৰিবলৈ আপোনাৰ চেষ্টা আছে, ৰাইজ আপোনালোকে শ্বেয়াৰ কৰক। মোক পপুলাৰিটি নালাগে, মোৰ মাতৃক ঘূৰাই লাগে। মোৰ মাতৃক পেলাই থৈছে কুকুৰ মেকুৰীৰ নিচিনাকে। কুকুৰতে কৈছে বোলে ICUত থ'ব, ICUত থোৱা নাই। ইয়াতকে আৰু হৃদয় ভিতৰত কি হ'ব পাৰে?
ফুটেজ পস্তাই মই বিনম্ৰ অনুৰোধ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে বন্ধ কৰিব নেপায় মানুহক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰক আৰু কি ক'ম মই ফেচবুক লাইভ কৰিব পাৰোঁ মোৰ হাতত একো নাই সন্তান হিচাপে মই একো কৰিব নোৱাৰোঁ এতিয়া মোৰ মাৰ নাম অঞ্জনা ফুকন COVID-19 GMCH হস্পিটেলৰ সন্মুখত জেনেৰেল ৱাৰ্ডত পেলাই থৈছে এগালমান পেচেণ্টৰ মাজত মাৰ কভিড হৈ নমৰে মাৰ কভিড হোৱা নাই 32% ভাইৰেল লোক থাকিলে একো নহয় নমস্কাৰ আপোনালোকে সহায় কৰক শ্বেয়াৰ কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ যাতে মেছেজটো পায় বিনম্ৰ অনুৰোধ মোৰ নমস্কাৰ